এই জোতা পিন্ধি থকা মানুহজন ময়েই। নমস্কাৰ, মই অভিজিত। স্বাধীনতা দিৱসৰ ৰাইড এটাত ওলাইছোঁ আমাৰ বাৰীৰ পিছফালে থকা মেঘালয়ৰ ফালে। ৰাস্তাত হঠাৎ আহি দেখা পালোঁ বহুত মানুহৰ ভিৰ। পিছতহে গম পালোঁ আজি বোলে ইয়াত বজাৰ আছে ৰাইজ। চব কথা বাদ দি ইয়াত অকণমান খৰিটোক জিৰণি দিছোঁ। যিহে ৰ'দটো ওলাইছে, ফাটি গৈছে। অলপ সময় জিৰণি লৈ আকৌ সূৰ্য দেৱতাক সন্মান জনাই মধ্য আঙুলিৰ লগতে লাগি থকা আঙুলিটো দেখাই আমাৰ গন্তব্যস্থানৰ ফালে আগবাঢ়িলোঁ। ফাইনেলি এতিয়া মেঘালয় এণ্ট্ৰি কৰিলোঁ ৰাইজ। আৰু কৈছোঁ নহয় আপোনালোকক, মেঘালয় সোমালেই যেন সূৰ্য দেৱতাৰ পাৱাৰটো কমি আহে আৰু লগতে এনেকুৱা ভিউবিলাক একেবাৰে সহজলভ্য হৈ পৰে। যোনফালে চকু দিয়ে সোনফালে কেৱল মনোমোহা দৃশ্য। এয়া মেঘালয়ৰ মায়া ৰাইজ। বাৰু চাইকেলৰ আচল খেলাখন এতিয়াহে আৰম্ভ হ'ব ৰাইজ। ভয়ংকৰ ৰাস্তা ৰাইজ, ভয়ংকৰ ৰাস্তা কিনো খেলা। আগত ভিউ ধুনীয়া, কিন্তু ৰাস্তা বম বেয়া খেলা। মাই ডগছ। এই ঠাইডোখৰৰ নাম বোলে 6 কিলোমিটাৰ ৰাইজ, কিন্তু আমাৰ গন্তব্যস্থান এইটো নহয় দেই। গতিকে দেৰি নকৰি এই দলংখনৰ তলেৰে আমি আমাৰ যাত্ৰা অব্যাহত ৰাখিলোঁ। আৰু এনেকুৱা জেগাত আহিলে এনেকৈ পৰা সৰাবিলাক অকণমান হ'বই। এইখিনিতে মেইন জেগাটোত যোৱাৰ আগতে পেটটো কিন্তু অকণমান ঠাণ্ডা পেলাই ল'লোঁ। আৰু এতিয়াও আমাৰ কষ্ট শেষ হোৱা নাই ৰাইজ। আমি বোলে এতিয়া ৱাটাৰ ক্ৰচিং নে কি কয় সেইটো কৰিব লাগিব। মই পিছে সেই ছোৱালী কেইজনীৰ পিছে পিছে লাগি গৈছোঁ, কিন্তু তাহাঁতেহে মোক পাত্তা নিদি এৰি গুচি গৈছে। আৰু এয়াই হৈছে ৰাইজ ৱাকা ৱাটাৰফল। এতিয়া ইয়াত আহি গা নুধুলে ৱাটাৰফলটোৱে বেয়া পাব বুলি সকলোৱে মুতি দিয়া পানীত অলপো ক্ষীণ নকৰাকৈ গাটো ধুই দিলোঁ ৰাইজ। বাৰু আজি বহুত দেৰি হ'ল। নেক্সট পাৰ্টত লগ পাই আছোঁ। আগলৈ এনেকুৱা ধৰণৰ মিনি ভ্লগবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।